কিহত পঢ়ি আছিলে? ক্লাছ 8ত। ফুলগুৰি হাইস্কুল? নহয়, আমাৰ গাঁৱৰে। মোৰ ল'ৰা এটা 5 তাৰিখ সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। 4টামান বজাত বাট ফুৰিবলৈ গৈছিল, গৈ ল'ৰাটো আজিলৈকে বিচাৰি পোৱা নাই। কি নাম ল'ৰাটো? ল'ৰাটোৰ নাম কিশোৰ ৰঞ্জন দাস। বয়স কিমান হ'ব? 13 বছৰ, 8ম শ্ৰেণীত পঢ়ি আছে। আবেলি পৰা নাই নেকি? হয়, 4টামান বাজি পৰা নাই। 5 তাৰিখে? হয়। থানাত খবৰ দিছেনে? আজাহাৰ দিয়া হৈছে, কিন্তু থানাৰ পৰা কোনো খবৰ অহা নাই এতিয়ালৈকে। আৰু ফেচবুকতো দিয়া হৈছে তাৰ ফটো। ক'ৰ পৰা কেনেও খবৰে অহা নাই আজিলৈকে।